friends, how are you? Pranjals blogলে আপোনাক স্বাগতম জনাইছো। আজি বিজয়া দশমী আৰু পূজাৰ বহুত কেইটা দিনৰ পৰা হুহিমুহি এটা আছিল, মানে আমাৰ এটা উৎসাহ এটা আছিল যে দুৰ্গা পূজা আহিব আৰু আহিল আৰু আজি দিনটো গৈ শেষ পালে। আজি দিনৰ পৰা দুৰ্গা পূজা নাথাকে। আমি আজি এই দিনটোতে দেৱী মাক বিসৰ্জন দিম আৰু বিসৰ্জন দিবলৈ গৈ এটা ভিডিঅ' বনাম। এই ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অশেষ দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ, শাৰদীয় শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ যাতে আপোনালোকক দেৱী মায়ে আশীৰ্বাদ কৰি গোটেই বছৰটো যেন ভালে ভালে যায়। আজিলৈ এৰিছোঁ, ভিডিঅ'টো এনজয় কৰক, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিওঁ। বাই বাই। আৰু আমি আটাইকেইটা গাঁৱৰ ডেকা বুঢ়া গোটেইকেইটা লগ হৈ এতিয়া দেৱী মাক বিসৰ্জন দিবলৈ হাঁহপুৰ ৰাজঘাটৰ ফালে উধা হৈছোঁ। এতিয়া আমাৰ ট্ৰেক্টৰখন ওলাইছে। এয়া মামণিদা খুব জচিলা মানুহ হয় চামতাৰ, তেওঁ তাল বজাই আছে। ইয়াৰ ৰুবুলদা তেওঁ ঢুলকি বজাই আছে, ভাল লাগিছে। আৰু আশা কৰিছোঁ দেৱী মায়ে প্ৰতিজন মানুহকে আশীৰ্বাদ দিয়ক, গোটেই বছৰটো ভালে কুশলে যাওক। এই বন্ধু যতীনে ট্ৰেক্টৰ ধৰি দেৱী মাক অকণমান ভালকৈ ধৰিছে যাতে পৰি নাযায়, আৰু মই ভিডিঅ'টো শ্বুট কৰি আছোঁ। আৰু এই আজি ড্ৰাইভাৰৰ ৰূপত মামণিদা গৈ আছে। কৃষ্ণম বেজবাৰী দুৰ্গা পূজা মহোৎসৱৰ আজি দশমী পূজাত আমি দেৱী লৈ পেলাই আমি নদীত লৈ যাব ওলাইছোঁ। সেয়েহে সমূহ ধৰ্মপ্ৰাণ ৰাইজে আমাক ইয়াত সহযোগিতা আগবঢ়াইছে। আমাৰ ইয়াত 5 দিনীয়া কাৰ্যসূচীৰে পূজা আৰম্ভ কৰা হয়। সেয়েহে আজি আমাৰ দশমী পূজাত আমাৰ আজি দেৱী বিসৰ্জন দিয়া হ'ব। আমি দেৱী বিসৰ্জন দিবলৈ সকলোবিলাক ৰাইজ ওলাই আহিছোঁ আৰু আমি এতিয়া দেৱী বিসৰ্জন দিবা যাম। জয় মা আশ্ৰমৰ পৰা জয় মা দুৰ্গা কি জয় মা দুৰ্গা কি জয় মা দুৰ্গা কি জয়। আৰু মই এতিয়া আহিছোঁ আশ্ৰমখনৰ কাৰ্যকৰী সভাপতি কামাখ্যা প্ৰসাদ বৰ্মনদেৱৰ ওচৰলৈ। দেজমাৰী আশ্ৰমৰ আজি দুৰ্গা পূজা মহোৎসৱৰ আজি দশমী তিথি। এই দশমী তিথিত আমি প্ৰতিমা বিসৰ্জন দিবলৈ ওলাইছোঁ। এইবিধি আমাৰ যোৱা ষষ্ঠমীৰ পৰা আজি দশমী তিথিলৈ সুন্দৰভাৱে সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰে আজি 33 বছৰ হ'ল। এই 33 বছৰে সুকলমে চলি আহিছে। আমাৰ 25 বছৰত আমাৰ ৰূপালী বৰ্ষ আমি উদযাপন কৰিছিলোঁ বৰ ধুমধামেৰে। আমাৰ আহি আছে আমাৰ সোণালী বৰ্ষ। আমি সোণালী বৰ্ষ আমি ধুমধামেৰে উদযাপন কৰিবলৈ আমি প্ৰস্তুতি চলাম বুলি আমি উন্নতি হোৱাৰ কাৰণে মই শ্ৰদ্ধা কৰিছোঁ। ধন্যবাদ। আৰু দেৱী মাক লৈ এতিয়া আমি ৰাওনা হৈছোঁ হাঁহপুৰ ৰাজঘাটলৈ। তাত বুঢ়াদিয়াত আজি দেৱী মাক বিসৰ্জন কৰিম। আৰু 2খন ট্ৰেক্টৰ আজি ভাড়ালৈ লৈছে আৰু 2খন ট্ৰেক্টৰতে প্ৰতিমাবিলাক উঠাই গোটেই ৰাইজ বহিছে আৰু দেৱী মাক লৈ আগবাঢ়িছে। এতিয়া এয়া চামতাৰ পুলিচ প্ৰশাসন, তেখেতসকলে আজি আমাক বহুত সহায় কৰিছে। আচলতে বিজয়া দশমীৰ দিনাখন বহুত দূৰৰ পৰা ইয়াত মানুহ আহি ভিৰ কৰে, ভাচনি চাবলৈ আহে। তেওঁলোকে ৰাস্তাটো ব্লক কৰিছে আৰু আমাক যোৱাৰ কাৰণে ৰাস্তাবোৰ ক্লিয়াৰ কৰি সুবিধা কৰি দিছে। তেখেতসকলক ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ বেজৰবাৰী আশ্ৰমৰ পৰা এতিয়া আমি বালিপথৰলৈকে ৰাওনা হৈছোঁ। বালিপথৰত দেৱী মাক এপাক ঘূৰাই পুনৰ আমি গুচি যাম হাঁহপুৰ ৰাজঘাটলৈকে। এয়া লগৰবোৰৰ লগত খুব মস্তি কৰি আছোঁ, ভাল লাগিছে। লগত বন্ধু যতীনো আছে। আৰু হাইস্কুল চক পাইছোঁ আহি। ইয়াত পুলিচে আকৌ ৰাস্তাটো ব্লক কৰিছে যাতে আমাৰ গাড়ীখন ভালকৈ ঘূৰাব পাৰে। এতিয়া ট্ৰেক্টৰখন ঘূৰাই লৈছোঁ। গাঁৱৰ গোটেই দাদা ভাইটি গোটেইবিলাকে বাইক লৈ ওলাইছে, ই ৰিক্সাত ওলাইছে। ই ৰিক্সাত পাছফালে যে এইখন আছে তাত আচলতে মিউজিক ছিষ্টেমো লগোৱা আছে। আৰু আমি কেইটামান 2খন ট্ৰেক্টৰত ওলাইছোঁ। গোটেইবিলাক মিলি এতিয়া হাঁহপুৰৰ ফালে গৈ আছোঁ। এতিয়া চামতা মটৰ ষ্টেণ্ডৰ চকটো পাইছোঁ আহি। এতিয়া অকণমান গৈ ইয়াৰ পৰা ৰাইট ছাইডত হাঁহপুৰৰ ফালে সোমাম। আৰু ইয়াত এতিয়া ভিৰ আছে কিছু পৰিমাণে, কিয়নো থিয়েটাৰ চলিয়ে আছে। আৰু ৰাতিলৈ 4-5খন থিয়েটাৰ ইয়াত আজিও আছে। আৰু সেই থিয়েটাৰবোৰৰ টিকট আচলতে আজি এতিয়া দি থকা হৈছে, কিয়নো 2টা দৰ্শনী প্ৰতিদিনে চলিয়ে আছে। মানুহবোৰ আচলতে চামতাৰ বাহিৰে অকণমান দূৰৰ পৰাও ইয়াত থিয়েটাৰ চাবলৈ আহে, গতিকে ভিৰ সেইকাৰণেও অকণমান হৈ আছে। আৰু আহি আমি ৰূপকোঁৱৰ পাইছোঁ। আৰু ৰূপকোঁৱৰত থিয়েটাৰ সূৰ্য চলি আছে। এয়া থিয়েটাৰ সূৰ্যৰ পেণ্ডেলটো, তাৰ সন্মুখেদি আমি এতিয়া হাঁহপুৰ ৰাজঘাটলৈকে ৰাওনা হৈছোঁ। গোটেইবিলাক যাই আছোঁ।
আৰু আজি মোৰ জীৱনটোৰ প্ৰথমবাৰৰ কাৰণে দেৱী ভাচনিত আহিছোঁ। আচলতে আগতে মই চাইছিলোঁ, এনেকৈ অংশগ্ৰহণ কৰা নাছিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ দেৱী মাক বিসৰ্জন দিবলৈ। যথেষ্ট ভাল লাগিছে। আৰু ইয়াত দাদাবোৰে এতিয়া ডান্স আৰম্ভ কৰিছে ইয়াত। আৰু এয়া বুঢ়াদিয়া নদী, আৰু ইয়াতে আজি দেৱী মাক বিসৰ্জন কৰিম। অকণমান আগেদি ঘূৰি আহিব লাগিব, কিয়নো ইয়াত নামিবলৈ বৰ এটা সুবিধা নাই। গতিকে অকণমান আগলৈকে গৈছোঁ। আৰু এয়া আজি দুৰ্গা মাৰ বিশেষ ভক্তৰ ৰূপত সৰু, তেওঁলোকৰ ঘৰতে এখন পূজা পাতে, দুৰ্গা পূজা। ব্যক্তিগতভাৱে পাতে, কিন্তু ৰাজহুৱা হৈ গৈছে এতিয়া। ৰাইজৰ সকলোবিলাক মানুহ প্ৰায় যায়েই। তেওঁলোকো দেৱী মাক বিসৰ্জন দিবলৈ আহিছে, লগতে এই পোৱালীকেইটা আহিছে। বৰ উৎসাহ, বৰকৈ চিঞৰি আছে। আৰু এতিয়া হাপুৰ পূজাথলী পাইছোঁ। ইয়াৰ পৰা অকণমান আগত যাই দেৱী মাক উটাই দিয়া ঘাটটো আছে, আৰু ঘাটত এতিয়া প্ৰায়বোৰ মানুহ আমাৰ জমা হৈছে। কিছুমান বাইকতো আহিছিল, কিছুমান ই ৰিক্সাত আহিছিল, আৰু প্ৰায়বোৰ আমি দুখন ট্ৰেক্টৰতে আহিছিলোঁ। আৰু প্ৰায় আধা ৰাস্তাতে ট্ৰেক্টৰখনেৰে আমি খোজকাঢ়ি এতিয়া আহি আছোঁ দেৱী মাৰ ওচৰলৈ। এয়া হাপুৰ ৰাজঘাট দুৰ্গা পূজাৰ মূল তোৰণখন। বৰ ধুনীয়াকৈ এইবাৰ কালাৰ চালাৰ লগাইছে, অন্য বছৰো কৰে, কিন্তু এইবাৰ আটক ধুনীয়া কৰিছে। এইফালেদি আমি গৈ আছোঁ। সঁচাকৈ আজি আহি ইয়াত ভাল লাগিছে। ৰং উৰুৱাইছে লগৰবোৰে। দেৱী মা পিছে পিছে আৰু আমি আগে আগে ৰং উৰুৱাই দেৱী মাক বিসৰ্জনৰ কাৰণে আনি আছোঁ। আৰু অমল দায়ে বৰ ধুনীয়াকৈ তালযোৰ বজাই আছে। প্ৰায় হাপুৰ ৰাজঘাটৰ দলঙৰ সিপাৰৰ পৰা তেওঁ বজাই আহিছে। আৰু গাড়ীখন এতিয়া মূল ৰাস্তাৰ পৰা নদীৰ কিনাৰলৈকে চপাই লৈ গৈ আছোঁ। আচলতে অকণমান এঢলীয়া হয় গাড়ীখন, আনাৰ কাৰণে অকণমান অসুবিধা হৈছে। ওপৰত তাঁৰ চাৰবিলাকো আছে, আৰু অকণমান অসুবিধাও পাইছোঁ অন্য বছৰৰ তুলনাত, কিয়নো ইয়াত আগতে তেনেকুৱা দোকান চোকান নাছিল। এইবাৰ এইফালে অকণমান দোকান দিছে। দোকানৰ মাজেৰে লৈ যাবলৈ অকণমান ড্ৰাইভাৰে দিগদাৰ পাইছে, আৰু অসুবিধাও হৈছে, যিহেতু মাৰ মূৰ্তিটোত কিছু ওখ আছে। ওপৰত কিছুমান তাঁৰ লগাই থৈছে, তাঁৰবোৰ লাগি আছে। সেইটো কাৰণে অলপ অসুবিধা হৈছে। স্থানীয় কমিটিক মাতিছোঁ, তেওঁলোকে কিবা এটা ব্যৱস্থা কৰি দিয়া যদি যথেষ্ট ভাল হ'ব। এইবোৰ দোকান বহিছে ইয়াত, কাপোৰৰ মেলা, কাপোৰ, ফাষ্টফুড, এভৰিথিং দোকান ইয়াত আছে। আৰু দোকানকেইখনৰ মাজেৰে আচলতে যাবলৈ আমাৰ অসুবিধা হৈছে। দাদাহঁতে কমিটিৰ লগত কথা পাতি আছে। আহি নদী ঘাট পাইছোঁ, কিন্তু এতিয়া ইয়াত এটা সমস্যা এটা দেখা দিছে, কিয়নো যিফালেদি দেৱী মাক বিসৰ্জন কৰাবলৈ যোৱা যায় আগে পিছে, সেই জেগাখিনিত আচলতে দোকান বহিছে, আৰু দোকানৰ মাজেৰে যোৱাটো সম্ভৱ নহয়। সেইকাৰণে অকণমান ইম'চনেল হৈছে দাদাহঁত চবৰে, কাৰণ প্ৰতি বছৰে ইমান বছৰ ধৰি আমি ইয়াত দেৱী মাক বিসৰ্জন দি আছিলোঁ। জেগাখিনিত ধুনীয়াকৈ ফ্ৰীকৈ পাইছিলোঁ,
কিন্তু কেইখনমান দোকান বহাৰ কাৰণে আমাৰ অকণমান অসুবিধা দেখা দিছে। যি নহওক স্থানীয় কমিটিলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে অহা বছৰ ভালকৈ জেগা এটা বনাই ৰাখক যাতে সকলোৱে ইয়াত আহি দেৱী মাক বিসৰ্জন দিব পাৰে। কাৰণ আমাৰ অঞ্চলৰ প্ৰায়বোৰ কমিটিয়ে ইয়াত দেৱী মাক আনি বিসৰ্জন দিয়ে আৰু এতিয়া সেই সুবিধাকণ এইবাৰ নাপালোঁ। দোষাৰোপ বাৰু কমিটিক কৰিব বিচৰা নাই, কিন্তু ভিডিঅ'টোৰ যোগেদি আকৌ এবাৰ অনুৰোধ জনাইছোঁ প্লিজ আপোনালোকে অহাবাৰৰ কাৰণে হ'লেও জেগাখিনি বনাই ৰাখক যাতে দুৰ্গা সমিতিসমূহে দেৱী মাক আনি ইয়াত ভালকৈ বিসৰ্জন দিব পাৰে। আৰু এয়া প্ৰশাসনিক বিষয়া মেডাম আহি পাইছে আৰু যিহেতু আমাৰ এইটো ঘাটত আজি দেৱী বিসৰ্জন দিয়া নহ'ল গতিকে এটা বেলেগ ঘাট থিৰাং কৰিলোঁ আৰু ইয়াত আনি বৰ্তমান উপস্থিত হৈছোঁ। কিন্তু অকণমান অসুবিধা হ'ব কিয়নো ৰাস্তাৰ পৰা ঘাটলৈকে যোৱাটো ইমান সুবিধাজনক নহয়। ৰাস্তাটো যিহেতু বাঁহ আছে, বাঁহ আৰু গৰখনীয়া আছে, গতিকে আমি ইয়াৰ পৰা দাঙিয়ে নিব লাগিব। অকণমান কষ্ট হ'ব, কিন্তু কষ্ট হ'লেও আমি গোটেই ৰাইজে মিলি দেৱী মাক বিসৰ্জন দিবই লাগিব। এতিয়া মাৰ গাড়ীখন ৰাখিছে ঠিক মথাউৰিতে ৰাখিছে আৰু সকলোৱে আহি এবাৰ চাই লৈছোঁ জেগাবোৰ ঠিকে ঠাকে আছেনে নাই। বিষয়া মেডামজনীও আহিছে আৰু ঘাটৰ সিপাৰৰ পৰা হাপুৰ ৰাজঘাটৰ ভক্তসকলে ইপাৰলৈ চকু দিয়ে আছে, কাৰণ তেওঁলোকেও চাব বিচাৰিছে দেৱী মাৰ বিসৰ্জনটো আচলতে সিপাৰত আগে পিছে হয়, কিন্তু এইবাৰ অসুবিধাৰ কাৰণে সিপাৰত কৰিব পৰা নগ'ল। গতিকে এইপাৰত কৰাৰ কাৰণে তেওঁলোকেও তাৰ পৰা চাব বিচাৰিছে। এয়া ভক্তবোৰ মই দেখাইছোঁ। পুনৰবাৰ আপোনালোকৰ সকলোৰে হৈ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই বছৰটো আপোনালোকৰ খুব ভালদৰে যায় আৰু দেৱী মাৰ আশীৰ্বাদ আপোনালোকৰ ওচৰত থাকে। তাৰ কাৰণে মই আপোনালোকৰ হৈ প্ৰাৰ্থনা এবাৰ জনাইছোঁ। আৰু ইয়াত দেৱী মা আহি আহি ঘাট পালেহি। খুব এটা দুখো লাগে কিয়নো মাক ইমান দিন আমাৰ মাজত ৰাখোঁ, তাৰপিছত দেৱী মাক বিসৰ্জন দিওঁ, কিন্তু এইটো আমাৰ পৰম্পৰা, আমি কৰিবই লাগিব। ভালো লাগে গোটেইবিলাক একেলগে আহোঁ, বিসৰ্জনত আহোঁ, গোটেই দিনকেইটাত একেলগে থাকোঁ। আৰু অলপ ওচৰলৈ গৈ আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ঘাটত একেবাৰে ফাইনেলি আমি ৰেডি হৈছোঁ দেৱী মাক বিসৰ্জন দিবলৈ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু নতুন বন্ধু-বান্ধৱীসকললৈ মোৰ অনুৰোধ থাকিল প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু টিলিঙা বটনটো বজাই দিব যাতে মোৰ নেক্সট ভিডিঅ'বোৰ অতি সোনকালে আপোনাৰ ওচৰত আহি পায়। আজিলৈ পুনৰবাৰ শাৰীৰিক শুভেচ্ছাৰে এৰিছোঁ। বাই বাই, শুভৰাত্ৰি।